নমস্কাৰ তো ফাইনেলি মই আহি পালোঁ 30 ডেজ MCQ চেলেঞ্জৰ ডে 17ত আৰু ডে 17ৰ ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকৰ কেইটামান কুৱেশ্যন আৰু এনচাৰ দি দিওঁ তো সবচে ফাৰ্ষ্ট আপোনালোকৰ ফালৰ পৰা এটা কুৱেশ্যন আহিছে যে কমন পৰিব নে নপৰে চাওক আপোনালোকক গ্যাৰাণ্টি দি কিনে কোনো ক'ব নোৱাৰে যে কি আহিব কি নাহে কি কমন পৰিব কি কমন নপৰে কিন্তু নৰ্মেলি যিটো ট্ৰেণ্ড চলে নৰ্মেলি আমাৰ চেবাৰৰ ফালৰ পৰা যিখিনি কুৱেশ্যন পেপাৰ চেট কৰা যায় তাত দেখা যায় কি যিখিনি টেষ্ট পেপাৰৰ কুৱেশ্যন আহে তাৰ পৰাই 70 পৰা 80% কমন পৰা দেখা যায় কিন্তু আপোনালোকক গ্যাৰাণ্টি দি কোনো ক'ব নোৱাৰে যে কমন পৰিবই যদি কোনোবাই পাৰে দেন বহুত ভাল কিন্তু মই আপোনালোকক গ্যাৰাণ্টি দি ক'ব নোৱাৰিম যে কমন পৰিবই হা এইখিনিতে আপোনালোক বিশ্বাস দিব পাৰিম যে যদি আপোনালোকে এইখিনি কুৱেশ্যন কৰি যায় এইখিনি কুৱেশ্যন প্ৰেক্টিছ কৰি যায় দেন 45ৰ ভিতৰত আপোনালোকে 35ৰ পৰা 40 ইজিলি স্ক'ৰ কৰিব পাৰিব সেইটো কমন পৰিয়ে হওক বা তাৰ পৰা কনচেপ্টটো বুজি কিনে হওক আপোনালোকে 35ৰ পৰা 40 ইজিলি সলভ কৰিব পাৰিব তো কুৱেশ্যন নম্বৰ 1 টো আমাক কি দিয়া আছে তলৰ কোনটো বিয়োজন বিক্ৰিয়া হুইচ অফ দ্য ফলোইং ইজ ডিকম্পোজিশন ৰিয়েকশ্যন বিয়োজন ডিকম্পোজিশন ৰিয়েকশ্যনৰ কাৰণে কি আছিল বিয়োজন বিক্ৰিয়াত কি আছিল দুটাৰ পৰা এটা ভাঙি কিনে দুটা হ'ব লাগিব সো এইটো ৰিয়েকশ্যন কি আছে এটা ভাঙি কিনে দুটা আছে বাকি কিটাত হোৱা নাই তো এইটো হ'ব আপোনাৰ বিয়োজন বিক্ৰিয়া বাস নেক্সট কুৱেশ্যন নম্বৰ 2 2 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিডৰ লগত লৌৰ গুড়ি যোগ কৰা হয় আছে যে থ্ৰেডি আমি কি কৰিম ডাইলুট HCl ডাইলুট হাইড্ৰক্লৰিক এচিডৰ লগত আমি আইৰন প্লাস কৰিম তো ডাইলুট হাইড্ৰক্লৰিক এচিডৰ লগত আইৰন প্লাস কৰিম তো কি হ'ব আইৰনটো হাইড্ৰজনতকৈ বেছি পাৱাৰফুল তো আইৰনটো হাইড্ৰজনটোক আউট কৰি দিব দি কিনে কি বনাব আইৰন ক্লৰাইড আৰু হাইড্ৰজেন তো এনসাৰ হ'ব কোনটো হাইড্ৰজেন গেছ আৰু আইৰন ক্লৰাইড উৎপন্ন হ'ব হাইড্ৰজেন গেছ এণ্ড আইৰন ক্লৰাইড আৰ প্ৰডিউসড 3 নম্বৰ কোৱেশ্চনটো কি দি আছে এটা প্ৰথম দ্ৰব্যৰ pH The pH of neutral solution এটা neutral solution এটা প্ৰথম দ্ৰব্যৰ pH হল কিমান 7 প্ৰথম দ্ৰব্য মানে কি যোনটো না এসিডিক না বেসিক না ক্ষাৰকীয় না আম্লিক তো হেতু কি বুলি কয় প্ৰথম দ্ৰব্য যোনটো নিউট্ৰেল থাকে এসিডিকো নহয় বেসিকো নহয় নেক্সট কোৱেশ্চন নম্বৰ 4 নম্বৰ কোৱেশ্চনটো কি দি আছে এটা দ্ৰব্যই গুৰি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্ৰিয়া কৰি এটা গ্যাস উৎপন্ন কৰে এইটো কোৱেশ্চন আগতে দুইবাৰ তিনবাৰ পাইছো কোৱেশ্চন নম্বৰ 5 টো কি দি আছে ধাতুক পিটিলে পাতল পাতলৈ ৰূপান্তৰিত হয় ধাতুৰ এই ধৰ্মক কি বুলি কয় আচ্ছা মেটেলস ক্যান বি বিটেন ইনটু থিন শীট যেটো থিন শীট পাতল পাত বনোৱাৰ যেটো প্ৰপাৰ্টি হেতু কি বুলি কয় পাতল পাত বনোৱা প্ৰপাৰ্টিটো ঘাত সহনীয়তা বুলি কয় আৰু পাতল তার বনোৱা প্ৰপাৰ্টিটো ঘাত নমনীয়তা বুলি কয় ডাক্টিলিটি তার বনালি ডাক্টিলিটি আৰু পাত বনালি মেলিয়েবিলিটি ঘাত সহনীয় ইয়াতে আৰু এটা বস্তু জানিলাম সবচে বেছি ঘাত সহনীয় ধাতু মানে সবচে বেছি মেলিয়েবল ধাতু হল গোল্ড মেলিয়েবল মেটেল হল গোল্ড আৰু সবচে বেছি ডাক্টাইল নমনীয় ধাতু গোল্ড তো এইটো কিতাবা কোৱেশ্চনত দি দে নেক্সট কোৱেশ্চন নম্বৰ 6 নম্বৰ কোৱেশ্চনটো কি দিছি ধাতু নিষ্কাশনত পৰিমিত বায়ুৰ পৰিবেশত উচ্চ তাপত কাৰ্বনেট আকাৰ অক্সাইড বনাবলৈ কি পদ্ধতি ইউজ কৰে আচ্ছা দা প্ৰসেস যত আমি কাৰ্বনেট ওৰক অক্সাইড বনাও হৈছে তো কাৰ্বনেট ওৰক অক্সাইড বনোৱা প্ৰক্ৰিয়াটো হল দগ্ধীকৰণ ক্যালচিনেশন হৈছে যদি কাৰ্বনেট ওৰক অক্সাইড বনাও দেন হেতু দগ্ধীকৰণ ক্যালচিনেশন যদি কার্বনেট ওর নহয় কিনে সালফাইড ওর হলয় হৈছে সালফাইড আকর হলয় দেন সালফাইড আকর হলে কিন্তু হলয় কি তাপজারণ হৈছে সালফাইড আকরক যদি অক্সাইড বনায় দেন প্রক্রিয়াটো হ'ব তাপজারণ আৰু যদি কার্বনেট আকরক ধাতব অক্সাইড বনায় দেন প্রক্রিয়াটো হ'ব দগ্ধীকরণ আচ্ছা 7 নম্বৰ কোৱেশ্চন অলপ ইম্পৰ্টেন্ট কোৱেশ্চন তো সমগণীয় শ্ৰেণী দুটা ওচৰা ওচৰি যৌগৰ মাজত আণৱিক সংকেতৰ পাৰ্থক্য এইটো কোৱেশ্চন অলপ ইম্পৰ্টেন্ট কোৱেশ্চন তো সমগণীয় শ্ৰেণী এটা সমগণীয় শ্ৰেণী যেটো সাধাৰণ পাৰ্থক্য হয় হৈছে ডিফাৰেন্স অফ কি হোমোলগাছ সিৰিজৰ যেটো ডিফাৰেন্স হয় হেতু সদায় কিমান হয় CH2 হয় মনত ৰাখিম সদায় CH2 হয় হৈছে সমগণীয় শ্ৰেণীৰ দুটা মৌলৰ মাজত যেটো ডিফাৰেন্স হেতু ডিফাৰেন্সটো সদায় CH2 হয় পাৰ্থক্যটো সদায় কিমান হয় CH2 এইটো মনত ৰাখিম নেক্সট কোৱেশ্চন 8 নম্বৰ কোৱেশ্চন কি দিছি এলকেনৰ সাধাৰণ সংকেতটো হল এলকেন দা কমন ফৰ্মুলা ফৰ এলকেন এলকেনৰ কমন ফৰ্মুলাটো কি CnH2n+2 এলকেনৰ কমন ফৰ্মুলাটো কি আছিল কাৰ্বন যিমান হাইড্ৰজেন তাতকে 2 গুণতকে 2 বেছি 2 গুণতকে 2 বেছি আছে এইটো এলকেন এলকিন হলি কিমান হল যিমান কাৰ্বন তাতকে 2 গুণ হলি এলকিন আৰু যিমান কাৰ্বন তাতকে যদি 2 গুণতকে 2 কম হয় দেন হ'ব এলকাইন নেক্সট কোৱেশ্চন নম্বৰ 9 নম্বৰ কোৱেশ্চনটো কি দি আছে পৰ্যাবৃত্ত তালিকাত প্ৰথম বৰ্গৰ মৌলবোৰৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা আচ্ছা দ্য নাম্বাৰ অফ ভ্যালেন্স ইলেক্ট্ৰন অফ দ্য এলিমেন্টস ইন দ্য ফাৰ্স্ট গ্ৰুপত প্ৰথম বৰ্গত থকা গোটেইকেইটাৰ যোজক ইলেক্ট্ৰনৰ সংখ্যা আছিল 1 প্ৰথম গ্ৰুপত থাকিলে 1 সেকেন্ড গ্ৰুপত থাকিলে 2 থাৰ্ড গ্ৰুপত থাকিলে
3 হৈছে তো এইটো বস্তু প্ৰথম বৰ্গত আছে যেহেতু 1 হ'ব নেক্সট কোৱেশ্চন 10 নম্বৰ কোৱেশ্চনটো কি দিছে পাকস্থলীৰ ৰসত থকা পাচক উৎকেচ আচ্ছা দা ডাইজেষ্টিভ এনজাইম ইন গ্যাস্ট্ৰিক জুচ এইবাৰ কিন্তু পাকস্থলীৰ ৰসৰ কথা কৈছে এৰে আগৰ পেপাৰখন অগ্নাশয় ৰসৰ কথা কৈছিল সেইটো কি আছিল পেনক্ৰিয়াছ জুচৰ কথা কৈছিল গ্যাস্ট্ৰিক জুচত থাকে পেপচিন পাকস্থলীৰ ৰসত কি থাকে পেপচিন থাকে আৰু অগ্নাশয় ৰসত হৈছে অগ্নাশয় ৰসত কি থাকে লাইপেজ আৰু ট্ৰিপচিন 11 নম্বৰ কোৱেশ্চনটো কি আছে কোনটো হৰমনৰ বাবে গছৰ পাত সৰে হুইচ প্লান্ট হৰমন ইজ ৰেসপন্সিবল ফৰ ফলিং অফ লিভছ এটা বস্তু মনত ৰাখিম কি গছৰ পাত সৰি পৰা হওক বা গছৰ বৃদ্ধিটো ৰখি যোৱা হওক এই গোটেইখিনি কাম কাৰ কাৰণে হয় এপচাইচিছ এচিডৰ কাৰণে হয় হৈছে নেক্সট কোৱেশ্চন 12 নম্বৰ কোৱেশ্চনটো কি আছে শৰীৰৰ ভংগিমা আৰু সমতা নিয়ন্ত্ৰণৰ লগত জড়িত মস্তিষ্কৰ অংগ আচ্ছা বেলেন্স আৰু কন্ট্ৰলত ৰিলেটেড যিটো মানে বডিৰ যেটো ব্ৰেইনৰ পাৰ্ট হেটো হল সেৰিবেলাম হৈছে সেৰিবেলামে আমাৰ বডিৰ বেলেন্স আৰু কন্ট্ৰল ভংগিমা আৰু সমতা নিয়ন্ত্ৰণ কৰে নেক্সট কোৱেশ্চন নম্বৰ 13 নম্বৰ কোৱেশ্চনটো কি আছে তলৰ কোনটো জীৱৰ ক্ষেত্ৰত মুকুলোদ্গম দেখা যায় আচ্ছা বাডিঙৰ কাৰণে দুটা জীৱ থাকে হয় হাইড্ৰা থাকিব নহয় ইষ্ট থাকিব হাইড্ৰা হ'ব পাৰে ইষ্টও হ'ব পাৰে সেইটো কথা নাই নেক্সট কোৱেশ্চন নম্বৰ 14 নম্বৰ কোৱেশ্চনটো কি আছে পৰাগ ধ্বনিত পোৱা যায় দা এন্থাৰত কি পায় এন্থাৰত পৰাগ ৰেণু পোৱা যায় পলেৰ গ্ৰেইন পোৱা যায় পৰাগ ধ্বনিত পৰাগ ৰেণু পোৱা যায় নেক্সট কোৱেশ্চন নম্বৰ 15 নম্বৰ কোৱেশ্চনটো কি দিছে বংশগতিৰ পিতৃ বুলি কাক জনা যায় হুইচ অফ দা ফলোইং ইজ নোন এজ ফাদাৰ অফ হেৰিডিটি হিচাপে মেণ্ডেলক জনা যায় ফাদাৰ অফ হেৰিডিটি হিচাপে কাক জনা যায় মেণ্ডেল আমি চেপ্টাৰ 9ত মেণ্ডেলৰ পৰীক্ষাও পাইছোঁ নেক্সট কোৱেশ্চন 16 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে জিনীয় পদাৰ্থবোৰ প্ৰবাহিত হয় এক্সচেঞ্জ অফ জেনেটিক মেটেৰিয়েল ক'ত হয় এক্সচেঞ্জ অফ জেনেটিক মেটেৰিয়েল হয় ক'ত যৌন প্ৰজনন পদ্ধতিত সেক্সুৱেল ৰিপ্ৰডাকশ্যনত জেনেটিক মেটেৰিয়েল এক্সচেঞ্জ হয় নেক্সট কোৱেশ্চন নম্বৰ 17 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে দন্ত চিকিৎসকে এজন ব্যক্তিৰ দাঁত পৰীক্ষা কৰিবলৈ ব্যৱহাৰ কৰা দাপোনখন হ'ল দন্ত চিকিৎসকে দাঁত চোৱাৰ কাৰণে যিখন দাপোন ইউজ কৰে যিখন মিৰৰ ইউজ কৰে কোনো ডেন্টিষ্টে যিখন মিৰৰ ইউজ কৰে সেইখন মিৰৰ হ'ল অৱতল দাপোন কনকেভ মিৰৰ আচ্ছা কিয় কৰে এইটো সুধে কেতিয়াবা কিয় কৰে কাৰণ কনকেভ মিৰৰত অৱতল দাপোনত যেতিয়া মই ওচৰত লৈ যাওঁ তেতিয়া কি হয় ডাঙৰ ইমেজ ফৰ্মেশ্যন হয় কি ইমেজ হয় ফৰ্মেশ্যন হয় ডাঙৰ হৈছে আৰু কি হয় সিধা ম্যাগনিফাইড আৰু ইৰেক্ট ইমেজ ফৰ্মেশ্যন হয় সেই কোৱেশ্চন নম্বৰ 18 টো কি দিয়া আছে R আৰু F ৰ মাজৰ ৰিলেশ্যনটো হৈছে ৰেডিয়াছ অফ কাৰ্ভেচাৰ ভাঁজ ব্যাসাৰ্ধ আৰু ফোকাস দৈৰ্ঘ্যৰ মাজৰ ৰিলেশ্যনটো হৈছে মানে ফৰ্মুলাটো কি আছিল R = 2F এইটো বস্তু আমি ডাইৰেক্ট কিতাপত ফৰ্মুলা হিচাপে পাইছোঁ কোৱেশ্চন নম্বৰ 19 নম্বৰ কোৱেশ্চনটো কি দি আছে মায়োপিয়া থকা ব্যক্তিয়ে স্পষ্টকৈ দেখা নাপায় আচ্ছা মায়োপিয়া থকা মানুহ কি দেখা নাপায় মায়োপিয়া বেমাৰ থকা মানুহই দূৰৰ বস্তুটো স্পষ্টকৈ দেখা নাপায় মনত ৰাখিম অলপমান উল্টা হয় নামটোতকে বেমাৰটো অলপ উল্টা মায়োপিয়াত কি হয় ওচৰতটো দেখা পায় দূৰতটো দেখা নাপায় হাইপাৰমেট্ৰোপিয়াত কি হয় দূৰতটো দেখা পায় ওচৰতটো দেখা নাপায় নেক্সট কোৱেশ্চন 20 নম্বৰ কোৱেশ্চনটো কি দিছে এটা ইলেক্ট্ৰন থকা ঋণাত্মক আধানৰ পৰিমাণ আচ্ছা দ্য নেগেটিভ চাৰ্জ অফ ইলেক্ট্ৰন হ'ল কিমান 1.6 × 10⁻19 যে -19 থাকাটো আপোনাৰ কি ইলেক্ট্ৰনৰ চাৰ্জটো মনত ৰাখি থোৱাটো ভাল 1.6 × 10⁻19 ইলেক্ট্ৰনৰ চাৰ্জ